বন্ধুসকল এতিয়া মই আপোনালোকক অলপ ৱেষ্ট বেংগলখন দেখাম আৰু চাওক এইফালে খেতি চাওক বহুতখিনি আমাৰ অসমৰ লগত চিমিলাৰ ৰাস্তা পাতিও বহুত চিমিলাৰ চাওক ঘৰ পাতি এইবিলাক চাওক এনেকুৱা লগাই নাই যে ৱেষ্ট বেংগলত সোমাইছোঁ কোচবিহাৰ সোমাইছোঁ এনেকুৱা লাগি আছে যে কোনোবা লোৱাৰ আছামৰ জেগাত আছোঁ লোৱাৰ আছাম পৰা এনেকুৱাও লাগিছে যে আমাৰ নগাঁও বা মানে গুৱাহাটী পাৰ হৈ খেতিৰ ওচৰৰ সেইখিনি এৰিয়াৰ নিচিনা লাগিছে চাওক অলপ বন্ধুসকল চুলি চাওক এয়া খাবলৈ ৰখিছোঁ আশী আনা বুলি হোটেল এখনত আশী আনা হিন্দীত ক'ব গ'লে আশী আনা মানে থকা যায় আৰু ইয়াতে দেখা যায় আশী আনা বেংগলত মানে চৰি বেংগলীত এইফালে ক'ত গ'ল দেখাব পাৰে আশী আনাটো ক'ত গৈছিলে হয়তো ঠিক আছে আশী আনা তো খানা অৰ্ডাৰ দিছোঁ ভাত আৰু এক কাৰী অৰ্ডাৰ দিছোঁ চাওঁ কেনেকুৱা হয় কিন্তু বেয়া লগা নাই হোটেলখন ভালেই চাব পাৰে মই দেখাই আছোঁ ইয়া ভিতৰত বহা মই দেখাই আছোঁ এয়া খাই আৰু ঠিকে আছে চ' বন্ধুসকল মোৰ গোটেই খানাটো আহি গৈছে এইটো চাব পাৰে এয়া আপোনাৰ ফুলকবি মটৰ আলু চব্জি দালি বেঙেনা ফ্ৰাই পাপৰ আৰু ইফালে চিকেন কোৱাণ্টিটি ভালেই দিছে চাগে ফুল প্লেট দিছে চ' আৰু টেষ্টটো ভালেই হ'ব চাগে চ' খাই পেলাই মই ৰেটছখিনি ক'ম আৰু এইখিনি খানাত কিমান পৰিলে যেতিয়া মই আশী আনা হোটেলৰ পৰা গৈ আছোঁ এতিয়া ডাইৰেক্ট জয়গাঁও যাম আৰু ত' ইয়াতে আহি খানা খাব পাৰে মই চিকেন আৰু ৰাইচ লৈছিলোঁ 200 টকাৰ ভিতৰতে পৰিলে ভাল কোৱাণ্টিটিও চাফিচিয়েণ্ট আৰু টেষ্টটো ভাল হয় মানে বাজেট হোটেল গুড ফুড এট গ্ৰেট প্ৰাইচ তো বন্ধুসকল এতিয়া আমি য'ত গৈ আছোঁ তাৰে মাজেদি এটা নেশ্যনেল পাৰ্ক হৈ যায় জলদাপাৰা নেশ্যনেল পাৰ্ক ত' আপোনালোকে চাব পাৰে বিৰাট ধুনীয়া ঠাই এইফালে চাব পাৰে অলপ আগতে বহুত জংঘল আছিলে আমি মানে জংঘলৰ ভিডিঅ'টো নকৰিলোঁ কাৰণ আমি বহুত বান্দৰ চান্দৰ ৰৈ আছিলে চ' অলপ ৰিস্কো আছিলে ত' এইখিনিৰ পৰা চাব পাৰে আমাৰ মানে এনেকুৱা লাগিছে যে আমি ৱেষ্ট বেংগলত নহয় মানে গুৱাহাটীৰ বকুৰ ছাইডত আছোঁ বা কাজিৰঙাৰ ফালে আহিছোঁ সঁচাই মানে বিৰাট ধুনীয়া হয় এইখিনি জেগা আৰু অলপ আগত দুটামান লজো আছিলে চাব তাতে যদি কোনোবা থাকিব বিচাৰে থাকিব পাৰে আৰু এটা ৰাস্তা পাইছিলে যাৰ পৰা আলিপুৰদুৱাৰ যায় সেই টাৰ্ণিংটোৰ পৰা আলিপুৰদুৱাৰ 9 কিলোমিটাৰ এয়া চাব পাৰে গোয়িং হাচিমাৰা ৰিচিং ভেৰি চুন নদী হয় ৱাও বিৰাট ধুনীয়া ভিউ দুখনমান ফটো তোলোঁ আৰু ইয়াতে এখন নদী ফ্ল' হৈ আছে বিৰাট ধুনীয়া লাগিছিল নাজানো কিয় চিনাৰীটো বিৰাটেই ধুনীয়া লাগিছে তলত নদীখন চাব পাৰে সেউজীয়া সেইবিলাক এটা ভাল লাগিছে আৰু মানে ইটোৰ পাৰে আৰু বেছি ধুনীয়া হয় মই আপোনালোকক দেখাই আছোঁ ৰ'ব ক্ৰছ কৰিব দিয়ক চাওক ইটোৰ পৰা ভিউ চাওক কি ধুনীয়া আমেজিং ইফালে ছানছেটো হৈ আছে বিৰাট ধুনীয়া লাগিছে নাইচ বিউটিফুল চ' এতিয়া আৰু আগবাঢ়ি থাকোঁ এটা জেগাতে ৰখি থাকিব নোৱাৰি আৰু দিয়কচোন চ' হাই ফ্ৰেণ্ডছ মই এতিয়া হাচিমাৰা আহি পালোঁ হাচিমাৰা টাউনখনৰ এটা হাচিমাৰা এয়াৰবেছ ষ্টেচন এটা আছে এই এয়াৰবেছ ষ্টেচনটো কেইদিনমান আগতে বহুত অন দ্য নিউজত আছিলে কাৰণ ইয়াতে ৰাফাইল ষ্টেচন কৰা হৈছিলে টু কাউণ্টাৰ চাইনা চ' অলপ আপোনালোকক হাচিমাৰা টাউনখনো দেখাই দিওঁ এই এয়াৰফ'ৰ্চ ষ্টেচনটো পোৱাৰ আগতে এটা চাউথ ইণ্ডিয়ান টেম্পল দেখিলোঁ মই
চ' একচুৱেলি কি হয় মানে চিন্স এয়াৰফ'ৰ্চ ষ্টেচন এটা ইয়াতে আছে তো ইণ্ডিয়াৰ বেলেগ বেলেগ পাৰ্টছৰ পৰা মানুহ আহে নৰ্থ চাউথ ৱেষ্ট তো চাউথ ইণ্ডিয়ান মানুহৰ কাৰণে চাউথ ইণ্ডিয়ান টেম্পল এটা আৰু হাচিমাৰ টাউনখন পোৱাৰ আগতে এটা জাগাত মই দেখা পালোঁ বহুত বড়ো মানুহ আছিলে চ' ৱেষ্ট বেংগলতো বড়ো মানুহ আছে মই ভাবিছিলোঁ বড়ো মানুহ আগতে অকল আছাম বা নৰ্থ ইষ্টত আছে বাট এনেকুৱা নহয় ৱেষ্ট বেংগলতো বড়ো মানুহ আছে চ' এয়া টাউনখন চাওঁ অলপ হাচিমাৰা টাউনখন বহুত ট্ৰাকছ ৰৈ আছে ইয়াতে চাগে কাইণ্ড অফ ট্ৰেন্সপৰ্টেশ্যন হাব হয় এইটো এটা চ' ফ্ৰেণ্ডছ হাচিমাৰাৰ পৰা ওলাইছোঁ নেক্সট ক্লিপত জয়গাঁৱত লগ পাম চ' বন্ধুসকল মই এতিয়া জয়গাঁও আহিলোঁ এণ্ড সাৰপ্ৰাইজিং থিং ইজ দেট জয়গাঁও বৰ্ডাৰ ইজ কোৱাইট ডিফাৰেণ্ট ফ্ৰম গেলেফু এণ্ড চানৰূপ জংঘাৰ কাৰণ চানৰূপ জংঘাৰ গেলেফুতকৈ মানে বহুত কম মানুহ আপ ডাউন কৰে কম ট্ৰেফিক হয় কিন্তু ইয়াতেতো মানে কি ক'ম আৰু মই আপোনাক দেখাই আছোঁ এয়া চাওক দিছ ইজ জয়গাঁও দেখা পাইছে ত' জয়গাঁওখন ইমান ডাঙৰ তাৰ ওপৰত এখন ভূটান গেট এই গেটখন দি অকল এটা মানুহ যাব পাৰে বাকী যিমান মানুহ আছে সিহঁতে ইমিগ্ৰেশ্যনত লাইন লগাব লাগিব ইমিগ্ৰেশ্যন ইয়াতে ক'ৰবাত আছে চ' মই আপোনাক ইমিগ্ৰেশ্যনৰ হেৰিটো দেখাই আছোঁ ৰ'ব অকল গেটখনৰ পৰা ওলাই ভূটান গেটখনৰ পৰা ওলাই লেফ্ট ৰাইট চাইডে এনেকুৱা এটা গলি পাব এটা মন্দিৰ এটা আছে মন্দিৰটোৰ ঠিক নেক্সট ৰাইট চাইডৰ গলিটো এইফালে ক'ৰবাত ইমিগ্ৰেশ্যন আছে এইফালে আই থিংক এক্সিট হয় চাগে চ' এইফালে ঢেৰ কিবা কিবি ডাঙৰ মাৰ্কেট আছে কি নাই ইয়াতে চব আছে সংসাৰ আই থিংক এইখন ৱাল হয় এইখন চাগে ভূটান ইটো পাৰে ৱালৰ ইটো পাৰে ভূটান ইটো পাৰে ইণ্ডিয়া এতিয়া মই ইমিগ্ৰেশ্যনত যাব লগা হৈছে ভগৱান ইমিগ্ৰেশ্যনৰ লাইন চাওক হয়তো ইয়াৰ পৰা সোমাই পেলাই ভোটাৰেদি দেখাই পাছ লৈ মই যাব লাগিব বাপৰে আৰু শাস্তি চানৰূপ জংঘাৰ আৰু গেলেফু বহুত ইজি ভাই গেলেফু মই যোৱা নাই পিছে বাট ষ্টিল লগৰবিলাকে যি কৈছে এইফালেদি সোমোৱা বহুত টান চবফালে মাৰ্কেট এইফালেও মাৰ্কেট ইফালেও মাৰ্কেট বাপৰে মই ইমিগ্ৰেশ্যনৰ ভিতৰত সোমালোঁ এতিয়া নাজানো ক'ত কি ৰুলছ আছে কি কৰিব লাগে ভাল লাগিব দেই যিমানে যি নকয় হেল্ল' বন্ধুসকল মই জাষ্ট এতিয়া ভূটানৰ ভিতৰত সোমালোঁ এয়া ইমিগ্ৰেশ্যন অফিচৰ পৰা ওলাই এতিয়া মই ইয়াৰে মাৰ্কেটখন এক্সপ্ল'ৰ কৰিম এইখন ফুনচলিং চিটিখন বহুত ডাঙৰ হয় আনলাইক চানৰূপ জংঘাৰ আৰু মোক খুবেই ফূৰ্তি লাগিছে ইয়াতে আৰু চেক ইন প্ৰচেছটো বহুত চিম্পল হয় জাষ্ট ভোটাৰ আই ডিখন দিলেই হ'ল আৰু বাকী চব ৰুল ছেইম চানৰূপ জংঘাৰ নিচিনা 24 আৱাৰ্ছৰ ভিতৰত একো চাৰ্জ নালাগে তাতছে ওপৰত যদি থাকে পাৰ ডে 1200কৈ লাগিব চ' এতিয়া মই মাৰ্কেটখন দেখাম কি নাই অকল এয়া মাৰ্কেট হয় এখন এইফালে চাব পাৰে ধেৰ হোটেল আছে ভেৰাইটি অফ হোটেল তাতে এখন আই মিন ৰেষ্টুৰেণ্ট আছে মাদ্ৰাছ কেফে নামৰ সেইফালেতো যোৱাই নাই বাৰু তাৰপাছত PG হোটেল এইফালৰ পৰা ষ্টাৰ্ট কৰিম লেটছ গ' এইফালে কি আছে চাওঁ আহক কি চ' এয়া চাওক মাই কাণ্ট্ৰি মাই কমিউনিটি মাই ফেমিলি আৰ ইম্পৰ্টেণ্ট ডোণ্ট লেট ড্ৰাগছ ষ্টিল ইয়ৰ ড্ৰিমছ বি এ হিৰো চে নো টু ড্ৰাগছ য়েছ দিছ এপ্লাইজ টু ইণ্ডিয়ানছ অলছ' চ' ইয়াতে লোকেল ভুটনিজ পুলিচে চেকিং চেকআপ কৰি আছে বহুত নিয়ম নীতি মানি চলিব লাগে এনেকুৱা নহয় য'ত ত'ত যি টি কৰি দিলে সোমাই দিলে য'ত ত'ত চ' সেইফালে এখন স্পাও আছে ইয়াতে চাগে দেখি পোৱা নাই তাৰা স্পা বুলি কাৰোবাৰ যদি স্পা কৰিব মন যায় তাতেও যাব পাৰে ছাইডত ইজিয়ান কিটচেন বুলি এখন ৰেষ্টুৰেণ্ট আছে তাতে গৈ খানাও খাব পাৰে আৰু এইটো এটা পেট্ৰল পাম্প ইয়াৰ পৰা তেল ভৰাই গুচিও যাব পাৰে তেলৰ ৰেট বহুত কম
আৰু ওপৰত কি আছে নাজানো, কাইলৈ যাম। এইফালে কি হয়? অহ য়েছ, ৱাইন ষ্ট'ৰ, লিকাৰ ষ্ট'ৰ, ভেৰাইটি অফ লিকাৰ। চ' এইখন লিকাৰ ষ্ট'ৰ আছিলে, ইয়াতেও লিখা আছে ৰুমছ এভেইলেবল। হোটেল আছে। এইখন চাওক, কোৱাট নাইচ ৰেষ্টুৰেণ্ট হয় ইয়াৰ। বাহিৰৰ পৰা দেখিয়ে মজা লাগিছে, চুপাৰব। Asian kitchen, karaoke, and then they have this shopping mart. চাওক, ভূটানিজ ভেহিকলছ, দিল্লীৰ পৰাও এখন আহিছে। আৰু এইখন মোৰ বাইক AS নাম্বাৰ প্লেটৰ কোনো গাড়ী নাই, যিহেতু অসমৰ পৰা অকল আমি দুটাই আছোঁ, মই আৰু মোৰ পাৰ্টনাৰ। আৰু এইফালে কি আছে, কিবা আৰবান কুকুৱাৰ ভুটনিজ সামান, এণ্ড দিছ ইজ এ ভুটনিজ ডগ। চাওক, ৱাও, তামাম লাগিছে। এণ্ড দিছ ইজ দ্য প্ৰেয়াৰ হাউচ অফ লোকেল ভুটান পিপল। ইউ উইল কাম জেন ফেমিলি ৰেষ্টুৰেণ্ট। এতিয়া এখন ৰেষ্টুৰেণ্টত আহিছোঁ, টাইমছ কিটচেন বুলি, কিবা এটা খাবৰ কাৰণে। ইয়াৰ পিছত খাই পেলাই চাগে পাব এখনত যাম। চাওঁ ইয়াতে কেনেকুৱা বা ৰেষ্টুৰেণ্টখন। ৰেষ্টুৰেণ্টটো ভালেই চাফাই, বাকী চাব পাৰে। চাওঁ মেনু কেনেকুৱা। বন্ধুসকল, এইখন মেনু হয়, চাব পাৰে। এইবিলাক এপেটাইজাৰ, চুপ, চেলাড, তাৰপাছত ইয়াতে বিফো পায়। ইয়াতে মেক্সিমাম ৰেষ্টুৰেণ্টত বিফ পায়, কিন্তু সেইটো এটা মানে কথা এটা, যদি আপোনালোকৰ এইটোলৈ প্ৰব্লেম নাই তেতিয়াহ'লে খাব পাৰে। বা ইণ্ডিয়ান মানুহৰ কাৰণে স্পেচিয়েল হোটেল আছে এখন দুখন, য'ত ধৰিব বিফ নাপায়। পৰ্ক কাৰী আমি লৈছোঁ, মাছৰুম পৰ্ক উইথ আপোনাৰ 2 প্লেট ফ্ৰাইড ৰাইচ পাৰ প্লেট পৰিছে 180, আৰু মাছৰুম পৰ্ক উইথ মাছৰুম 220। চ' টোটেল 500ত বঢ়িয়া খানা হৈ গৈছে, আৰু পাৰ হেড 250কৈ। এইবিলাক লোকেল ডিছ, ড্ৰাই পৰ্ক, ড্ৰাই চামথিং। চাব পাৰে। এয়া লিকাৰ মেনু। ৱাইনৰ দাম কম। চলো খানাটো খাওঁ আৰু ভাই লোক। খানাটো চাব পাৰে। মই মাছৰুম পৰ্ক অৰ্ডাৰ দিছিলোঁ, আৰু 2 প্লেট ভেজ ফ্ৰাইড ৰাইচ। মই আৰু মোৰ পাৰ্টনাৰটো মিলি শ্বেয়াৰ কৰি খাম। চ' বেছি খৰচ হোৱা নাই, 500ৰ ভিতৰত এইখিনি চাফিচিয়েণ্ট খানা হৈ যায়।